Hello friends, welcome back to my channel Green Home Gardening. আজি আপোনালোকলৈ মই লৈ আহিছো ড্ৰেছিনাৰ এটা ভেৰাইটিজ সং অফ ইণ্ডিয়াৰ কেয়াৰৰ বিষয়ে কিছু ক'বলৈ। সব ফ্ৰেণ্ডছ এই প্লেন্টডাল আপোনালোকে দেখিব পাৰিছে। ইয়াৰ পাতবোৰ সব ইমান শাইনিং হৈ থাকে পাতবোৰ। ওপৰৰ পাতবোৰ মানে যেতিয়া ওপৰৰ ফালে হৈ যায় তেতিয়া গ্ৰীন কালাৰ আৰু লাহে লাহে আপোনাৰ এইটো অলপ ইয়েলো ধৰণৰ হৈ যায় এই প্লান্টছৰ। Friends, এই প্লান্টছডাল সেড লাভিং প্লান্টছ বুলি কোৱা হয় আৰু ইনডোৰত খুব ভালকে এই প্লান্টডাল গ্ৰো কৰে আৰু এই প্লান্টডাল আপোনাৰ ইনডাইৰেক্ট সানলাইটত থাকে এই প্লান্টডাল খুব ভাল পায় মানে কিন্তু মানে ডাইৰেক্ট যেটো ৰ'দ হয় মানে সূৰ্যৰ যেটো পোহৰ সেই সূৰ্যৰ মেইন ডাইৰেক্ট পোহৰত এইডাল প্লান্ট মানে পাতবোৰ জ্বলি যায় বা পাতবোৰ হালধীয়া বা ব্ৰাউন কালাৰ হৈ যায় তেতিয়া পাতবোৰ সৰি যায় মানে গ্ৰোথটো কমি আহে এই প্লান্টডালৰ আৰু এই প্লান্টডালৰ আপুনি মানে গৰমৰ দিনত আপুনি দুদিনৰ মূৰত পানী দিব পাৰে আৰু আপুনি যেতিয়া কিন্তু পাতবোৰত আপুনি ডেইলি আপুনি স্প্ৰে কৰি থাকিব আৰু এই মাটিটো আপোনাৰ ময়েষ্ট হৈ থাকিব লাগে মাটিটো আপোনাৰ মোৰ দেখিছে মাটিটো ময়েষ্ট হৈ আছে কিন্তু গিলা ধৰণৰ হ'ব নালাগে আৰু আপোনাৰ মানে মাটিটো যেতিয়া টান হৈ যাব তেতিয়াহে আপোনালোকে ইয়াত পানী দিব আৰু এই প্লান্টডালৰ বহুকেইটা এই প্লান্টডাল মানে ড্ৰেছিনাৰ বহুকেইটা ভেৰাইটিজ আছে কিন্তু এই প্লান্টডাল মোৰ বহুত ভাল লাগে সং অফ ইণ্ডিয়া বুলি কয় এই প্লান্টডালক আৰু ইয়াৰ আপুনি কাটিং এইডাল আপুনি মানে এনেকেও মানে পুলিৰ সতেও ৰুব পাৰে আৰু আপুনি কাটিং কৰি ৰুব পাৰে যেতিয়া আপোনাৰ প্লান্টডাল ওখ হৈ যাব তেতিয়া আপুনি এনেকে আপুনি যদি মাজৰ পৰা যদি এনেকে কাটি দিয়ে এনেকে দেখিছে এনেকে যদি আপুনি মাজৰ পৰা এনেকে কাটি দিয়ে কাটি কিনে আপুনি সেই কাটিং কৰি ৰুব পাৰিব প্লান্টডাল ফ্ৰেণ্ডছ আপোনালোকে চাওক এডাল দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু মোৰ গ্ৰোথ এডালত মই আৰু মানে তেনেকে বিশেষ একো নিদো কিন্তু মই কেতিয়াবা মানে বছৰত এবাৰ বা দুবাৰ খুব বেছি মই কেতিয়াবা এবাৰে দিও মানে গোবৰ খাদ অলপ দিও তাত বাহিৰে মই বেলেগ একো নিদো আৰু ফাৰ্টিলাইজাৰ তেনেকে মানে দিয়া নহয় তথাপিও এনে পানীটো স্প্ৰে কৰি থাকো পাতত আৰু বিশেষ এই প্লান্টডালৰ কেয়াৰ নাখালে আপুনি ইনডোৰ য'ত মানে খিৰিকীৰ কাষত বা লিভিং ৰুমৰ খিৰিকীৰ কাষত থব পাৰে আৰু খালি আপুনি ডাইৰেক্ট সানলাইটৰ পৰা বসালে হল ইনডাইৰেক্ট সানলাইট খুব ভাল পায় প্লান্টডালে আৰু সেইকাৰণে এডালক সেড লাভিং প্লান্টছ বা বুলি কোৱা হয় আৰু দেখিবলৈ খুব ধুনীয়া আজি মই আপোনাক এই সং অফ ইণ্ডিয়া প্লান্টডালৰ বিষয়ে কিছু ক'লো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ